নমস্কাৰ সকলো কেনে আছে ভালে আছেনে মোৰ ফালৰ পৰা সকলোকে শুভ কামনা জনালো ভগৱানে যাতে সকলোকে মংগলে ৰাখক আজি নতুন এটা ভিডিও লৈ আহিছো বহুত দিন হ'ল ভিডিও দিয়া নাই আজি ভাবিলো মই মোৰ পাকঘৰত কি বনাও তাকে এটা ভিডিও কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো যদি ভিডিওটো ভাল হৈছে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু আজি মই মোৰ পাকঘৰত বনাম সাধাৰণ পচলা শাক আৰু মাছৰ মুঠা আৰু এখন টেঙা শাক মইনো কেনেকৈ বনাইছো তাকে ভিডিওটো চাওক আৰু আৰম্ভ কৰো বলক এনেকৈ গামছাখন মাৰিছো কাৰণে বেলেগ একো নাভাবিব কাৰণ মোৰ চুলি বহুত সৰিছে চুলি সৰাৰ কাৰণে ভাতে হাকে যাতে চুলি নপৰক সেইভাবে গামছাখন এনেকৈ মূৰত মাৰি লৈছো নহলে ভাত থাকত চুলি পালে মানে নিজেও খাবলৈ বেয়া লাগে আনৰ কথাটো নকয় বাৰু সেইভাবে নিজে অলপ সাৱধান হৈ থাকিলে ভাল আৰু আহকচোন মই মোৰ ভিডিওটো আৰম্ভ কৰো বনাব লৈছো মাছৰ মাথা আৰু এইফালে পচলা মাছৰ মাথা ফ্ৰাই কৰি আছো এইফালে পচলা কলৰ পচলা এইফালে ৰচুন আদা খুন্দিলো প্ৰথমতে দিছো মই পাঁচফোৰণ অলপ ৰঙা জলকীয়া আৰু এড দিছো পিঁয়াজ ৰচুন আদা খুন্দা হালধি আৰু ৰঙা জলকীয়া আৰু এটা দিম পচলা এতিয়া দিম অলপ জিৰা গুড়ি নিমখ এতিয়া দিম মই ভাজি থোৱা মছলা পাতি মাছৰ মাথাকেইটা খুন্দি আহিছিলোঁ টুকুৰা টুকুৰা কৰি দিলোঁ কাৰণ নহ'লে ভাল নালাগিব ন এতিয়া ধুনীয়াকৈ চব্জি লগত আমি খাই ল'ব এনেকৈ বনাই খাবলৈ বহুত টেষ্ট পাওঁ আপোনালোকে বনাই খালে জনাব চাওকচোন মোৰ পচলা চব্জি হৈ গৈছে আৰু এতিয়া দিম মই কেঁচা জলকীয়া কেঁচা জলকীয়া দুটা দি দিছোঁ জ্বলা নহ'লে চব্জি খাই ভাল নালাগে আৰু এইফালে মাছৰ টেঙা শাক টেঙামৰা আৰু বিলাহী ইয়াত দিলোঁ তেল মই তেল বেছি নিদিওঁ কমকৈ দিছোঁ আদা নহৰু খুন্দি থৈ দিওঁ পিঁয়াজ দিম এতিয়া মই হালধি আৰু সোৱাদ অনুযায়ী নিমখ মাছ ভাল থাকো কেঁচা জলকীয়া এটা এইফালে এতিয়া মই মাছটো মচিয়াই দিম কুহুমীয়া গৰম পানী ভালকৈ উতল আহিবৰ কাৰণে ইয়াক আমি এতিয়া ঢাকনিৰে ঢাকি দিম আৰু এতিয়া চাওঁ কিনো হৈছে মাছৰ তৰকাৰী ৱাও কালাৰ দেখিছে ধুনীয়া কালাৰ হৈছে টেঙা শাক গৰমত মাছ ভালকৈ সিজিলে মোৰ টেঙা শাক হৈ যাব এয়া মোৰ টেঙা মাছৰ জোল আৰু এইফালে পচলা
মচা মাথাৰ ভাজি আৰু এয়া চালাড ভাত। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। বাই বাই, শুভৰাত্ৰি।